নমস্কাৰ। ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম অকণমানি প্ৰাৰ্থনা। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। পোহৰ দিয়া আৰু পোহৰ দিয়া, মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া। সদায় সঁচাত থাকিবলৈ মনত দিয়া বল, আমাৰ হিয়া জলক তোমাৰ জ্যোতি জলমল। সুন্দৰ তুমি য'তে আছা আমাক মৰম দিবা, সোণপুৱতিৰ বেলিৰ আঁৰত থাকি হাঁহিবা। তৰা জোনৰ সিপাৰতো দূৰতকৈও দূৰণিতো আমাক হ'লে নাপাহৰিবা। যাম কোনফালে পৃথিৱীখনত, কৈ যাবা আহি ৰাতি সপোনত। নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা। সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা, আমাৰ সেৱা ল'বা। ধন্যবাদ।